বন্ধুসকল, আজি আমি ব্লাউজৰ পাইপিং কেনেকৈ লগাব পাৰি শিকোৱা হওক। সো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে আমি আমাৰ বিটটো চেঞ্জ কৰি ল'ম। আপোনালোকে চাব পাৰে এইটো আমাৰ একফেলীয়া বিট। সো আমি প্ৰথমতে আমাৰ বিটটো চেঞ্জ কৰি ল'ম। এইটো আমাৰ দুইফালীয়া চাপ হয়, আমি একফালীয়াটো লগাই লৈছোঁ। এইটো বজাৰত কিনিবলৈ পায়। আমি এইটো টাইট দি লৈছোঁ। এবাৰ আমি কাপোৰখিনি আমি কাটি লৈছোঁ। কাপোৰখিনি উৰপ হ'ব লাগিব। এইটো আমাৰ ৰছী হয়। আমি এনেকৈ আমি লগাই যাম। আপোনালোকে চাব পাৰে এইটো আমাৰ চাইডে চাইডে যাই আছে চিলাইটো। বন্ধুসকল, কাপোৰ চটা লগাই যাওঁতে অলপ ইফালে বেকা কৰি লৈ যাব, তেতিয়াহ'লে বেছি ফিনিচিং হয়। ইফালে মাৰি দিলে তাৰমানে ইফালে ওলাই যাব, যিহেতু আমাৰ এইটো একফালীয়া চাপ হয়। ইফালে আমি অলপ টানি টানি মাৰি ভাল হয়। আমাৰ হৈ গ'ল, চাব পাৰে আপোনালোকে। বন্ধুসকল, এইটো আমাৰ দুইফালীয়া চাপ হয়। এইটো চাপেদিও আমি বিট লগাব পাৰি, যিহেতু আমি ছিংগল মেচিনত একফালীয়া চাপ লগাব নোৱাৰিম। ছিংগল মেচিনত আমি দুইফালীয়া চাপেদি বিট লগাব লাগে। গতিকে সেইটো আমি বেলেগ এটা ভিডিঅ'ত দেখাম যে দুইফালীয়া চাপেদি আপুনি কেনেকৈ বিট লগাব। সেইটো আমাৰ বেলেগ এটা ভিডিঅ'ত আমি দেখাবলৈ চেষ্টা কৰিম, যিহেতু একেলগে দেখালে ভিডিঅ'টো বহুত দীঘল হয়। বন্ধুসকল, এইবাৰ আমি ব্লাউজত লগাই যাম। এইটো আমাৰ ব্লাউজ হয়। এইটো আমাৰ ৰছীটো লগোৱা। এক চাপত আমি এনেকুৱা এক চাপত পাল্টা চাইডৰ পৰা গোটেই ব্লাউজটোত গালে গালে এই একফালীয়া চাপে দিয়ে আমি চিলাই যাম। যদি কিবা সুবিধা পায় মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। এনেকৈ খুবেই সহজ। ইয়াৰ পিছত আমি দুইফালীয়া চাপেদি কেনেকৈ বিট লগাই সেইটো ভিডিঅ' দেখাব চেষ্টা কৰিম। এইটো চাব পাৰে আপোনালোকে, এক চাপত চিলাই গৈছে। এইটো
গোটেইখিনি যাতে একে সমনীয়া হয়, গোটেইখিনি যাতে একে সমনীয়া হয়, এইটো আপোনালোকে চাব পাৰে। ধুনীয়া এক চাপত চিলাইটো আছে। এইবাৰ আমি এটা কোণাটো কাটি দিম। কাটি দিছোঁ। এইটো চাব পাৰে আপোনালোকে, আমি এইটো গোটেইটো চিলাই লৈছোঁ। এইটো মোৰ পাল্টা চাইড, উল্টা চাইড। এইবাৰ আমি এইটো এনেকৈ ওলোটাই দি এনেকৈ চিলাই মাৰিম। এইটো আমি ভিতৰ ফালে সোমাই লৈ যাম। এইটো আমি এতিয়া এইটো আপোনালোকে চাব পাৰে বন্ধুসকল, আমাৰ পিঠ লগোৱা হৈ গ'ল। কি ধুনীয়া ফিনিচিং হৈছে আৰু একেটা জোখত হৈছে গোটেই পিঠটো আমাৰ। একফালীয়া চাপেদি লগালে আমাৰ এনেকুৱাই হয়। আমি ইয়াতে যদি এটা পটি লগাই দিওঁ, এইটো ব্লাউজটো আমাৰ এনেকুৱা হ'ব। এইখিনিমান থাকিব যায়, এতিয়া আমাৰ ব্লাউজ উঠিছে। চ' আমি আৰু ডিজাইনটো দেখাই নাথাকোঁ, আমি কেৱল পিঠটোহে কেনেকৈ লগাই সেইটোহে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। চ' আপোনালোকেও ট্ৰাই কৰিব, হয় নহয় মোক জনাব। কিবা অসুবিধা পালে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক অলপ সহায় কৰিব চেষ্টা কৰিম। যদি ভাল পাইছে এটা লাইক কৰি দিব। আহি আছোঁ বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।